নমস্কাৰ বন্ধুসকল, মোৰ অন্য এটা ভিডিঅ'লৈ আপোনাক সকলোকে স্বাগত জনাইছোঁ। বন্ধুসকল, আজি মই আপোনালোকৰ মাজলৈ এখন অমিতাবাৰী লৈ আহিছোঁ, যিখন অমিতাবাৰী ভাইৰাছে সম্পূৰ্ণৰূপে ধ্বংস কৰি পেলাইছে। এয়া দেখিছে, প্ৰত্যেকজোপা গছেই পাতবোৰ প্ৰায় হালধীয়া পৰি আহিছে আৰু পাতবোৰ কোচ খাই আহিছে আৰু গছবোৰত অমিতা প্ৰায় নায়েই। যিটো ইমান ডাঙৰ ডাঙৰ হৈ গ'ল গছবোৰ, এতিয়া সম্পূৰ্ণৰূপে অমিতাবোৰ লাগিব লাগিছিলে, কিন্তু নাই। গছজোপা এটা বা দুটা অমিতা লাগিছে আৰু যিবোৰ কলিও লাগিছে সেই কলিবোৰ প্ৰায় হালধীয়া পৰি আহিছে। আপোনালোকৰ বাৰীডোখৰো যদি এনেদৰে পাতবোৰ হালধীয়া পৰিছে বা গছবোৰ এনেকুৱা অৱস্থা হৈছে, তেতিয়াহ'লে ভিডিঅ'টো অকণমানো স্কিপ নকৰাকৈ চাই যাব আৰু মোৰ চেনেলটোলৈ নতুন আহিছে যদি চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, লগতে বেল আইকনো টিপি দিব মোৰ সকলো ভিডিঅ' চবতকৈ প্ৰথমে পাবলৈ। আমাৰ গোলাঘাট জিলাৰ অমিতা খেতি কৰা প্ৰায়বোৰ কৃষকে এই বেমাৰটোৰ সন্মুখীন হৈছে আৰু যিসকল কৃষকে প্ৰথমে গছবোৰ প্ৰতিপাল ল'লে তেওঁলোকৰ বাৰীখন ভালদৰে বচাই ৰাখিবলৈ সক্ষম হৈছে, যেনেদৰে আমি প্ৰতিপাল কৰিছিলোঁ আৰু আমি এতিয়া ধুনীয়াকৈ অমিতাবোৰ প্ৰডাকশ্যন কৰিবলৈ আৰম্ভ কৰিছোঁ। যিটো এইখন বাৰী আমাৰ লগতেই লগাইছিলে, কিন্তু দেখিছেনে অমিতা গছত প্ৰায় নায়েই আৰু পাতবোৰ গোটেই বাৰীখনে এনেদৰে হালধীয়া পৰি আহিছে। বন্ধুসকল, এই বেমাৰটো প্ৰায় মে' মাহৰ পৰা ছেপ্টেম্বৰ মাহলৈকে হয় আৰু এইকেইটা মাহত যদি আপোনালোকে ভালদৰে অমিতা গছবোৰ দৰৱ নেমাৰে বা সাৰ প্ৰয়োগ নকৰে, তেতিয়াহ'লে আপোনালোকৰ অমিতা গছবোৰ এজোপা দুজোপা লাগিব, তাৰ পৰা গোটেই বাৰীখনে বিয়পি যাব আৰু আপোনালোকে অমিতা খেতিডোখৰৰ পৰা যিমানটো লাভ হ'ব লাগে সিমানটো লাভ হ'বলৈ নাপায়। আৰু দেখিছেনে বন্ধুসকল, এইজোপা অমিতা ফুল ফুলিছে আৰু গোটেই অমিতা গছজোপালৈকে এনেদৰে দাগ দাগ বহি গৈছে, যিটো এইটো সম্পূৰ্ণৰূপে ভাইৰাছজনিত বেমাৰ। ইয়াৰ যদি প্ৰথমতে আমি ভাল দৰৱ ব্যৱহাৰ নকৰোঁ, তেতিয়াহ'লে গোটেই বাৰীখনি ধ্বংস কৰি পেলাব। বন্ধুসকল, আপোনালোকৰ বাৰীডোখৰত যদি এই বেমাৰটো লাগিবলৈ আৰম্ভ কৰিছে, প্ৰথমে আপোনালোকে আপোনালোকৰ অমিতা বাৰীডোখৰ এইডোখৰ অমিতা যেনেকৈ চফা কৰিছে তেনেদৰে ভালদৰে চফা কৰি লওক। অমিতা গছবোৰৰ পাতবোৰ মজুৰা পৰি যোৱা বা পাতবোৰ এনেদৰে হালধীয়া হৈ যোৱাৰ মূল কাৰণ হ'ল হোৱাইট ফ্লাই নামৰ এটা পখিলা থাকে। সেই পখিলাটোৱে কি কৰে, পাতখিলাৰ পাছফালে থাকি পেলাই পাতৰ যিটো ৰস, সেই ৰসটো শুহি খাই পেলাই আৰু লগে লগে সেই পাতখিলা লাহেদৰে কোচ খাই আহে আৰু হালধীয়া পৰি আহিবলৈ ধৰে। আপোনালোকৰ গছবোৰত যেতিয়া এজোপা দুজোপা গছৰ পাত হালধীয়া পৰি আহিবলৈ ধৰে, তেতিয়াই আপোনালোকে দৰৱ ব্যৱহাৰ কৰিব লাগিব। বন্ধুসকল, ইয়াত প্ৰথমে আপোনালোকে মাৰিব লাগিব মন এক্স ছুপাৰ এফেক্স নামৰ এটা দৰৱ আছে। সেই দৰৱটো মই স্ক্ৰীনত দি দিছোঁ। সেই দৰৱটো আপোনালোকে ব্যৱহাৰ কৰিব। ইয়াৰ লগতে আপোনালোকে দিব ইণ্ডোফিল। এই দুটা মিক্স কৰি পেলাই আপোনালোকে প্ৰায় 15 দিনৰ মূৰে মূৰে আপোনালোকৰ বাৰীডোখৰত স্প্ৰেয়াৰ কৰক আৰু এই স্প্ৰেয়াৰ কৰি থাকিলে আপোনালোকে এটা ভাল ফল পাবলৈ সক্ষম হ'ব। বন্ধুসকল, মোৰ বাৰীডোখৰতো প্ৰথমে এনেদৰে এজোপা দুজোপা গছত লাগিবলৈ আৰম্ভ কৰিছিলে আৰু মই এই 15 দিন গেপ ৰাখি পেলাই সেই দৰৱকেইটা ব্যৱহাৰ কৰিছিলোঁ আৰু সেই দৰৱকেইটা ব্যৱহাৰ কৰাৰ পাছতে মই যোৱাটো ভিডিঅ'ত দেখুৱাইছিলোঁ মোৰ অমিতা বাৰীবোৰ ইমান ধুনীয়াকৈ বাঢ়ি আহিছিলে আৰু লাগনো খুব বেছি দিছিলে। সেই বন্ধুসকল, আপোনালোকে সেই দুটা দৰৱ ব্যৱহাৰ কৰক আৰু সেই দুটা দৰৱ ব্যৱহাৰ কৰিলেই আপোনালোকৰ বাৰীডোখৰ এই হালধীয়া পাতবোৰ পৰি অহা আৰু ভাইৰাছজনিত বেমাৰসমূহ, তাৰপৰা আকৌ যিটো হোৱাইট ফ্লাই, এই হোৱাইট ফ্লাইটো নিয়ন্ত্ৰণ হৈ থাকিব। এই বন্ধুসকল, আপোনালোকে এনেদৰে প্ৰতিপাল কৰিলে আপোনালোকৰ বাৰীডোখৰ সেই বেমাৰটোৰ পৰা বচাই ৰাখিব পাৰিব।